আজি হঠাৎ প্লেন হৈ গ'ল কি যে ৰবিবাৰ তাকো বছৰৰ প্ৰথমটো চবে ক'ৰবাত ফুৰিব আহিছে কিন্তু বাইদেউসকলে কিন্তু 10,000 টকা ল'ব আহিছে দেই। হেল্ল' গাইছ, আপোনালোক চাইছে মোক এয়া 2026 চনৰ প্ৰথমটো জানো বছৰটো আৰম্ভ কেনেকুৱা হ'ল আৰু শেষ কেনেকুৱা হ'ব বছৰ। এয়া ৰাস্তা দি আহি থাকোঁতে দেখা পালে জনগোষ্ঠীসকলৰ মানে উৎসৱ একেবাৰে এনেকা গাঁও এখন সোমাইছো ন য'ত চাগে চৰকাৰৰ লগত লিঙে নাই। ৰাস্তাটো ইমান বেয়া ন, ইমান বেয়া। বাৰু বাদ দিয়ক, আহি মানে এনেকা ধুনীয়া জাগা পালে চব পিনে সৰিয়হৰ খেতি। মই বোলো ৰখিব নোৱাৰো, মই নামি দিছো। সৰিয়হৰ খেতিৰ মাজে মাজে আমি যাই আছো, ফটো উঠিব যদি মালিকে গম পাই ন। তেওঁৰ সৰিয়হ খেতি হৌ অৱস্থা, কিন্তু পৰিৱেশটো ধুনীয়া দেই। ৱেলকাম টু পবিতৰা পিকনিক স্পট। চৰি পিকনিক স্পট নহয়, ঠাইডোখৰ পবিতৰা চাইডে কিন্তু সানছেটটো ধুনীয়া হয় দেই। আৰু আপুনি যদি কাজিৰঙাত যায় গড় চাফাৰী কৰিব লাগিব, কিন্তু এটা নালাগে, এটা গড় দেখাই পায়। ৰাস্তাই গড় আপোনালোকে দেখি চক খাই। হয়তো ফাৰ্ষ্ট গৰু বুলি দেখা পাইছো, পিছতে গম পালো গড় বুলি। চবে পিকনিকৰ পৰা আহি মাছ মাংস খাই আছে, আমি পিকনিকৰ স্পট বহি কেনে পাপৰ খাই আছো। মই তলত নামি কেনে সেই সিপাৰে যাব মানে মাথা মাৰি আছো, গছডালৰ সিপাৰে কেনেকে যাওঁ, গোটেই পেক ভৰি খোজ। তাৰমানে ৰাতি হলে গড় আহে তাৰমানে সেই জাগাত পবিতৰা। সেইদিনাই যে জুবিন ক্ষেত্ৰত আহিছিলো, আজি 2 নম্বৰটো দিন। যোনে পিকনিক যায় পিনে চবে ৰখি যায়, বা যোনে পিকনিক সিফালৰ পৰা আহে চবে এটাই ৰখি যায়। জাগাবোৰ কিছু পৰিৱৰ্তন হৈছে, কিন্তু খালি বাহিৰত ফাষ্ট ফুডৰ দোকানবোৰ বন্ধ কৰিলে বাছ হৈ গ'ল। চাকিৰ দোকানবোৰ খোলক, কিন্তু ফাষ্ট ফুডৰ দোকান খুলিলে কিবা চাৰ্জ মিউজিয়াম যেন লাগি যায়।